আপুনি যদি আপোনাৰ পুখুৰীত গুলচা শিঙৰা মাছৰ পোনা দিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। বহুত ভাল চাইজৰ আৰু বহুত ভাল কোৱালিটিৰ গুলচা শিঙৰা মাছৰ পোনা আমাৰ তাত উপলব্ধ আছে। মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক, এইটো আপোনাৰ গুলচা শিঙৰা মাছৰ পোনা। আপোনাৰ যদি লাগে আমাৰ লগত যোগাযোগ কৰিব। যিটো মাছ নেকি বজাৰ মূল্য বহুত ভাল। আপোনাৰ এইটো মাৰ্কেট ভেলু বহুত আছে, কাৰণ এইটো 1 কেজি মাছৰ দাম 800 টকা, 900 টকা, 1000 টকা, 1200 টকালৈকে আপুনি বিক্ৰী কৰিব পাৰিব। আৰু এইটো মাছ আপোনাৰ মাত্ৰ 5ৰ পৰা 6 মাহ আপোনাৰ যদি ফাৰ্মিং কৰে, আপুনি যদি দানা খুৱায় 5ৰ পৰা 6 মাহ আপুনি আৰামছে বিক্ৰী কৰিব পাৰিব। এয়া চাওক, ঠিক আছে। আপোনাৰ যদি গুলচা শিঙৰা মাছৰ পোনা লাগে আপুনি আমাৰ লগত যোগাযোগ কৰিব। এয়া চাওক, ইয়া চাওক, ব্লেক কাপ মাছৰ পোনা। ইয়া চাওক, বহুত ধুনীয়া চাইজ। কলকাতা ৱেষ্ট বেংগলৰ পৰা আহিছে। এয়া চাওক, ব্লেক কাপ মাছৰ পোনা, কি ধুনীয়া চাইজ। বছৰত 4 কেজি 5 কেজি ওজন হয়। যদি আপোনাৰ লাগে আমাৰ লগত যোগাযোগ কৰিব।